প্ৰাৰম্ভিকভাৱে আমাৰ লাগিছে যে ভাল হ'ব কিন্তু তথাপিতো এটা ফটোগ্ৰাফখিনি আমি লৈছোঁ দিল্লীত পঠোৱাৰ পিছত আমি কনফাৰ্মেশ্যন বাই ইভিনিং পাই যাম ঠিক আছে স্যার কনফার্ম প্রাইম মিনিস্টার প্ৰধানমন্ত্ৰী কনফাৰ্ম হোম মিনিষ্টাৰটো কনফাৰ্ম বা নট কনফাৰ্ম নহয় প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰেম হ'ব লগত যোন আহিব কিন্তু মই জানাত প্ৰগ্ৰেমটো অকল প্ৰাইম মিনিষ্টাৰে পিএম আহিলে আপুনি যেটো পৰস্পৰা মূল গুটিলে আহিব বিচাৰে সোভৰেইন বিছলে এটো আমি আলোচনা কৰিম ডেফিনেটলি সোভৰেইনিটিটো আলোচনা নকৰো ডিসকাশনটো আলোচনা কৰিম স্যার ইয়াত চাৰিটা যেটো এনডিবিট পেক্টৰ যেটো সাবস্ক্ৰাইব কৰিল তেখেতে ইয়াতে যোগদান কৰিব নেকি আমাৰ যিখন ইয়াৰ মেইন কমিটি হ'ব মিটিঙৰ উইথ অল সিগনেটৰী প্লাস BTC এণ্ড আসাম গভৰ্ণমেণ্ট গতিকে ইয়াত যিখন মিটিং হ'ব তাত চাৰিওটা NDFBৰ মুৰব্বী আপছুৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী UBPৰ প্ৰেচিডেণ্ট এখেতসকল থাকিলে লগত অসম চৰকাৰ আৰু BTC আমি গোটেইখিনি মিলি এই ফাংচনটো অৰ্গেনাইজ কৰিম গতিকে এতিয়া 40টা সিটৰ ওপৰত ইলেকশ্যন হ'ব কাৰণ আমি ইলেকশ্যনটো পিছুৱাব খোজা নাই বাট উইদিন 6 মান্থ ভিলেজ এডিশন আৰু ভিলেজ মাইনাছ যোগ আৰু বিয়োগ দুইটা হ'ব তাৰ পিছত সিট 60 হ'ব নন বড়ো অর্গানাইজেশন ইতিমধ্যে অভিযোগ বা তেখেতসকলে একৰ্ডখন বুজি পোৱা নাই একৰ্ডখনতো বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগতে অনাবড়োৰ আশা আকাংক্ষাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে ইয়াতে আমি কৈছোঁ যে যিবিলাক ভিলেজ ভুলতে সোমাইছিলে বা যিবিলাক ভিলেজ BTAD এৰিয়াটোৰ কণ্টিগুৱাছ নহয় তেওঁলোক ওলাই যাব পাৰিব গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছত যিটো তেওঁলোকে ইমান ডিমাণ্ড কৰি আছিল হাইকোৰ্ট গৈছিল কেছ খেলিছিল এই গোটেইখিনি আজি আপছু আৰু NDFBয়ে মানি ল'লে তাতকৈ মই ভাবোঁ অনাবড়ো মানুহৰ কাৰণেতো সুখৰ খবৰ একো হ'ব নোৱাৰে কোনোবাই ৰাজনীতি কৰিলে কৰি থাকিব পাৰিব কিন্তু যি ধৰণে বড়ো চিভিল ছ'চাইটি প্লাস NDFB প্লাস BTC সকলোৱে যি সুন্দৰভাৱে মানি লৈছে যে আমাৰ যদি কিবা কণ্টিগুৱাছ নন বড়ো ভিলেজ আছে ওলাই যাব পাৰে গতিকে সেইটোতকৈ আৰু ভাল কি লাগে মোৰ মনেতো আৰু তাতকৈতো ভালে প্লাস বাকি BTCত এইমছ হ'ব BTCত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব সেইটোতো নন বড়ো মানুহেও পঢ়িব সেইটোতো অকল বড়ো মানুহৰ কাৰণে নহয় সেইকাৰণে মই ভাবোঁ যে বড়ো মানুহবিলাকে যেনেকৈ মুকলি হৃদয়েৰে আজি এই চুক্তিত সহি কৰিছে তেনেকে আমাৰ নন বড়ো মানুহসকলেও মুকলি হৃদয়েৰে এই চুক্তিক আদৰণি জনাব প্ৰধানমন্ত্ৰীৰ আগত আৰ্মছ লে ডাউন নহয় কিন্তু যিমানবিলাক আৰ্মছ 30 তাৰিখেতো অলপ টোকেন সাৰেণ্ডাৰ এটা বা লে ডাউন হ'ল বাকী যি থাকি গ'ল এইটো পুলিচ আৰু NDFB ডিছকাশ্যন কৰি এটা মিউচুৱেল টাইমত এইটো ঠিক কৰি ল'ব কিন্তু প্ৰাইম মিনিষ্টাৰৰ আগত আমি আৰু আৰ্মছ লে ডাউন নকৰাওঁ আজি কেন্দ্ৰীয় বাজেট চলি আছে স্যার কি কব কেন্দ্ৰীয় বাজেটত অসমৰ কাৰণে এইটো আশাৰ বতৰা যে আমি যেটো ৰিভাৰ লিংকৰ কথা কৈ আছিলোঁ ধুবুৰী শদিয়া সেইটো কেন্দ্ৰীয় বাজেটে এপ্ৰুভ কৰিছে আইকনিক চহৰ হিচাপে শিৱসাগৰক স্বীকৃতি দিছে কিন্তু আমি যেটো বাজেটত মেইন চাব লাগিব যে অসমে গোটেই বছৰটোত চেণ্ট্ৰেল ছেক্টৰ স্কিমত কিমান টকা পাব ডিভলিউশ্যন কিমান হ'ব সেই দুটাৰ ওপৰতে ৰাজ্যিক বাজেট নিৰ্ভৰ কৰে গতিকে মই গৈ পেলাই চাব লাগিব এইটো ডকুমেণ্টৰ ভিতৰত পোৱা যায় স্পিচত পোৱা নাযায় যে ডিভলিউশ্যন অফ টেক্স এইটো কিমান টকা হ'ব আৰু চেণ্ট্ৰেল ছেক্টৰ স্কিমত কিমান টকা হ'ব এই দুটা যোগ কৰিলে যদি আমি কমফৰ্টেবল হওঁ তেতিয়াহ'লে ষ্টেট বাজেট কমফৰ্টেবল হ'ব আৰু সেই দুইটা যোগ কৰিলে যদি কমফৰ্টেবল নহয় ষ্টেট বাজেটটো প্ৰেছাৰত আহিব গতিকে গোটেই স্কিম হিচাপত ঠিক আছে পাৰ্চনেল ইনকাম টেক্সতো ইমান ধুনীয়া ৰিবেট দিছে শদিয়া ধুবুৰী ইনলেণ্ড ৱাটাৰ হ'ব চ' ফ্ৰম জেনেৰেল পইণ্ট অফ ভিউ দিছ বাজেট উইল বি ভেৰি গুড আমাৰ মানুহৰ কাৰণে খুব লাভ হ'ব বিশেষকৈ মিডল ক্লাছ আৰু লোৱাৰ মিডল ক্লাছ মানুহে বহুত ৰিলিফ পাব এগ্ৰিকালচাৰ হৰ্টিকালচাৰ যিমান স্কিম দিছে সেইটোৱে ইকনমিক ৰিজেনেৰেট কৰিব হেল্থ আৰু এডুকেশ্যনত যি এলোকেট কৰিছে বহুত বেছি এলোকেট কৰিছে তাৰ পৰাই দুইটা ছেক্টৰৰ বহুত লাভ হ'ব ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্সপেক্টিভৰ পৰা মই গধূলি গৈয়ে গম পাম যে ডিভলিউশ্যন কিমান হ'ব তেতিয়া আমি ৰিয়েকশ্যন কৰিম